বৰ দুখ লগা এনাউন্সমেণ্ট এটা কৰিব লৈছোঁ আপোনালোকৰ আগত। মানে মোৰ যিটো ইউটিউব চেনেল আছিলে সেই চেনেলটো মানে ডিএক্টিভ হৈ গৈছে। ডিএক্টিভ হৈছে মানে কি হ'ল, মানে কপিৰাইট ষ্ট্ৰাইক আহি গ'ল। একচুৱেলি মানে মই ভালকৈ টাৰ্মছ এণ্ড কণ্ডিশ্যনবিলাক পঢ়া নাছিলোঁ, তো মানে পটককৈ মানে মিষ্টেক এটা হৈ গ'ল। তাৰ কাৰণে মানে কপিৰাইট ষ্ট্ৰাইক আহিলে আৰু লাষ্টত ইউটিউবে মানে চেনেলটোৱে ডিলিট কৰি দিলে। বহুত কষ্ট কৰি বনাইছিলোঁ বাৰু চেনেলটো, আৰু বহুতখিনি আগো বাঢ়িছিলে। আপোনালোকেও বহুত মৰম চেনেহ দিছিলে, বাট কি ক'ম আৰু মানে ডিলিট হৈ গ'ল। আৰু এতিয়া চেনেলটো মানে মই ডিলিট কৰা নাই, ইউটিউবে ডিলিট কৰি দিলে। বাট একো নাই, বহুতখিনি শিকিলোঁ, বহুতখিনি মানে জানিলোঁ বাৰু এই চেনেলটো ষ্টাৰ্ট কৰাৰ লগতে। বহুতখিনি নতুন নতুন জেগাও ঘূৰিব পালোঁ, আৰু মানে কেনেকৈ ভিডিঅ' শ্বুট কৰে আৰু কথা কোৱাখিনিও বহুতখিনি ইম্প্ৰুভ হৈছে, আৰু বহুতখিনি মানে ভাল চাইডো হ'ল। বাট খালি দুখটো লাগিছে যে ইমান দিনৰ কষ্ট মানে পটককৈ মানে এটা মিষ্টেকৰ কাৰণে পটককৈ মানে কি ক'ম আৰু নাইকিয়া হৈ গ'ল। আৰু বাট একো নাই, এনেকুৱাই আৰু মই আকৌ এটা নতুনকৈ চেনেল ষ্টাৰ্ট কৰিছোঁ, পাৰ্থছ ব্লগ বুলি। আশা কৰিছোঁ আপোনালোকে তাতো একেই মৰম চেনেহখিনি দিব। আগৰ চেনেলটোৰ নিচিনাকৈ আপোনালোকে মানে কি ক'ম আৰু আঁকোৱালি ল'ব, আৰু তাকে আশা কৰিছোঁ। দিয়ক, থেংক ইউ। হোপফুলি মানে ভাল হ'ব বুলি আশা কৰিছোঁ আৰু নতুন চেনেলটো, আৰু হোপ ফৰ দ্য বেষ্ট, ফিংগাৰ্ছ ক্ৰছড।